কাঞ্চনজঙ্ঘা নাৰ্চাৰীত গোৱাত মানে কি বক্সিত অংশগ্ৰহণ কৰিছিলে হয় কিছুদিন আগতে গোৱাত আমাৰ অসমৰ বিশেষকৈ গড়েশ্বৰ অঞ্চলৰ এটা কিক বক্সিং দল গৈ গোৱাত যি ইভেণ্ট হৈছিল তাত তেওঁলোকে পাৰ্টিচিপেট কৰিছিল তাত পাৰফৰ্মেঞ্চো তেওঁলোকে ভাল কৰিছিল যা নহওক ঘৰলৈ উভতি অহা থকাতে তেওঁৰ মৃত্যুমুখত সাৱটিব লগা হৈছিল তেওঁৰ মৃত্যুত আমি অসমীয়া এজন ভাল খেলুৱৈ প্ৰতিভাৱান খেলুৱৈ হেৰুৱালোঁ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ শোকসন্তপ্ত পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যেতিয়া ডেড বডিটো তাত আছিলেই অনাৰ ব্যৱস্থাৰ কাৰণে আমিও সহায় সহযোগিতা আগবঢ়াইছিলোঁ লগতে স্থানীয় ৰাইজে তেওঁৰ যি শ্ৰদ্ধাঞ্জলি ৰাজহুৱাভাৱে পাতিছে তেওঁলোকৰ খবৰ লৈছিলোঁ যোৱাকালি তেওঁলোকে মোক মাজতে ইনভাইট কৰিছিল আৰু সেইকাৰণে আজি শোকসন্তপ্ত পৰিয়াল আহি সমবেদনা জ্ঞাপন কৰিলোঁ স্থানীয় ৰাইজৰ লগতে আৰু তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত থাকি পুষ্পাঞ্জলি অৰ্পণ কৰিলোঁ তেওঁ ভগৱানে তেওঁক বৈকুণ্ঠত স্থান দিয়ক তেনেকুৱা প্ৰতিভাৱান খেলুৱৈ আৰু সৃষ্টি হওক তাকে কামনা কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত এই পৰিয়ালটোৰ লগত আমি সকলোৱে আছোঁ নিশ্চিতভাৱে চোৱা যাওক কাৰণ তেওঁলোকৰ পৰিয়াল কেনেকুৱা আছে এইটো চাব লাগিব আগন্তুক দিনত চোৱা যাওক কি কৰিব পাৰে হয়